আৰু ভাইটিসকলক লগ পাইছোঁ আৰু ভাইটিসকলে মোক সুধি আছে চেনেলৰ নামটো কি। মোৰ চেনেলৰ নামটো হৈছে বৰদৈচিলা টিম। সকলোৱে কি কৰিবা, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। অ'কে অ'কে, লগ পাইছোঁ সিহঁতক, বহুত ভাল লাগিছে। অ'কে দিয়া, আহিছোঁ আমি। হাই নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল বৰদৈচিলা টিম। আৰু আজি যাম এখন ঠাইত, এখন ঠাইত। সেই ঠাইখন হৈছে আমাৰ নগৰ কলীয়াতলী চাৰিআলি আৰু টেঙাপানী যিখন ঠাই, মানে সেইদিনাখন যিখন এক্সেল আমি কিনি আনিছিলোঁ মামাৰ কাৰণে, সেই এক্সেলখন লৈ ভিডিঅ' এটা বনাইছিলোঁ আৰু সকলোৱে মানে ছাপোৰ্ট কৰি আছে আৰু কৈ আছে এক্সেল লৈ এটা ভিডিঅ' বনাবলৈ, ক'ৰবাত ফুৰিবলৈ যাবলৈ। আৰু আজি যাম টেঙাপানী আৰু আপোনালোকে বলক মোৰ লগত আৰু এক্সেল ৰাইডিং কৰিম আজি। তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো হোৱালৈকে। তো বলক আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। লেটছ গো। তো গাইজ, এতিয়া আমি যাম পেট্ৰল পাম্পত, পেট্ৰল ভৰাম, ফুল টেংকি কৰিম। ফুল টেংকি কৰাই পেলাই চাম কিমান টাইম যায় আৰু কিমান দূৰ যাব পাৰি। আমি চাই পেলাই আপোনালোকক জনাই আছোঁ। আৰু আমি এতিয়া গাড়ীখন লগাই তো গাইজ, ফাইনেলি আহি ঘূৰিয়াগাঁও পালোঁ আৰু বহুত ঠাণ্ডা লাগি আছে। কিন্তু ৰ'দ আছে, কিন্তু বহুত ঠাণ্ডা লাগি আছে আৰু চুইটাৰযোৰ পিন্ধি লওঁ। পাইছোঁ আৰু বহুত ঠাণ্ডা লাগি আছে। ৰ'দ আছে, কিন্তু ৰ'দ থাকিলেও মানে বাইক চলাই আছোঁ, ঠাণ্ডা লাগি আছে। ঠাণ্ডা লগাৰ কাৰণে চুইটাৰটো পিন্ধিলোঁ, ইও পিন্ধিলে। আৰু এতিয়া আমি ডাইৰেক্ট যাম বৰঘাট। বৰঘাটৰ পৰা লেফ্ট লৈ ল'ম আৰু গৈ কলীয়াতলী পাম্প পাম। এতিয়া আমি উৰিয়াগাঁও আছোঁ। এতিয়া আমি আকৌ যাত্ৰাটো আৰম্ভ কৰিম। আপোনালোকে চাই থাকক। আপোনালোকে অলপ দেৰি নকৰিব, স্কিপ নকৰিব ভিডিঅ'টো। আমি কলীয়াতলী যাম, চাই থাকক ভিডিঅ'টো। আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক। গৈ আছোঁ কঠীয়াতলীলৈ আৰু আমি উৰিয়াগাঁও পাৰ হ'লোঁ। অলপ পিছত আমি পাম বৰঘাট। তো আপোনালোকে চাই থাকক, বেছি পলম নকৰিব। আৰু কেনেকুৱা কোৱালিটিটো আহি আছে সেইটো ক'ব, আপোনালোকে জনাব। আৰু এক্সেল চলাই গৈ আছোঁ, সেইটো হৈছে সকলোতকৈ বেছি আনন্দৰ কথা, ফূৰ্তিৰ কথা মোৰ কাৰণে। মই এক্সেল চলাই বহুত ভাল পাওঁ, সেইটো আৰু ক'বলৈ নাই কিমানহে ভাল পাওঁ। তো এক্সেল চলাই গৈ আছোঁ, বহুত ফূৰ্তি লাগি আছে। মই পালচাৰ চলাই পেলাই যিখিনি ভাল পাওঁ, মই এক্সেল চলাইলে তাতকৈ আৰু বেছি মোৰ মনত আনন্দ আহে। তো আপোনালোকে চাই থাকক। মই এই বহুতে কমেণ্ট কৰিছিল যে এক্সেলটো লৈ পেলাই ক'ৰবাত যাব লাগে, ৰাইডত যাব লাগে। আৰু সেইকাৰণে আজি গৈ আছোঁ আমি টেঙাপানী যাম। বহুত দিন ধৰি যোৱা নাই আৰু আপোনালোকে দেখাম, নিজে চাম। আহি পেলাই আমি পালোঁ বৰঘাট। আৰু এইফালে হৈছে নগাঁও ৰাস্তা, আমি নগাঁও ফালে নাযাওঁ। আমি আৰু চিধা হৈছে গুৱাহাটী ৰাস্তা, আমি গুৱাহাটীও নাযাওঁ, আমি যাম এইফালে। আৰু এইফালে গ'লে আমি পাই যাম ৰাঙলী। আমি এইটো ৰোড যাম, এইটো লামডিং ৰোড। আৰু এই ৰোডে যাম, আমি এই ৰোডে গৈ পাই যাম কঠীয়াতলী। আৰু মিনিমাম যাব লাগিব আমাৰ 30 কিলোমিটাৰ গ'লে আমি পাই যাম কঠীয়াতলী, টেঙাপানী। আৰু আপোনালোকে চাওক, এইফালে লামডিঙৰ ৰাস্তা 360 কিলোমিটাৰ, লামডিং 95 কিলোমিটাৰ ইয়াত লিখা আছে আগত। আৰু আপোনালোকে চাই থাকক। আমি এতিয়া ৰাঙলী পাৰ হৈ আহি পেলাই কঠীয়াতলী পালোঁ। আৰু এইখনেই হৈছে কঠীয়াতলী মেইন চাৰিআলি। আৰু মেইন চাৰিআলিৰ পৰা এইটো আমি যাম এতিয়া লেফ্টত যাম। আৰু লেফ্টত গ'লে আমি পাই যাম টেঙাপানী। আৰু আপোনালোকে চাই থাকক, মই ইণ্ডিকেটৰ জ্বলাইছোঁ। আৰু এইটো ৰাস্তাতে যাম, এইটো ৰাস্তাতে গৈ আমি টেঙাপানী পাম। অলপ পিছতে পাই যাম। এইটো ৰাস্তাতে মিনিমাম 3 কিলোমিটাৰমান যাব লাগিব। 3 কিলোমিটাৰমান গ'লে আমি টেঙাপানী পাম। আৰু আপোনালোকে ৱেইটিং কৰক। আৰু এইফালে গৈ থাকোঁ, গৈ পেলাই বাগান আছে, বাগানৰ ভিতৰৰ ফালে যাম। বাগানৰ ভিতৰৰ ফালেদি গ'লে আমি টেঙাপানী পাই যাম। আৰু আপোনালোকে চাওক ধুনীয়াকৈ ভিডিঅ'টো। এতিয়া আমি কঠীয়াতলী পাৰ হৈ পেলাই আহিছোঁ, লগত ভাইটি আছে। আৰু আমি যাম এতিয়া ডাইৰেক্ট টেঙাপানীলৈ। আৰু অলপ সময় গ'লে টেঙাপানী পাই যাম। আৰু আপোনালোকে চাই থাকক আমাক।
আৰু বেছি দেৰি নাই, মানে 3 কিলোমিটাৰমান গ'লে আমি টেঙাপানী পাই যাম। আৰু এইটো আগফালে এটা ৰাস্তা আছে, আৰু সেই ৰাস্তা দি আমি সোমাম, ৰাস্তা দি ভিতৰ ফালে সোমাম, ভিতৰ ফালে দি গৈ চাহ বাগান আছে, চাহ বাগানৰ মাজেদি যাম। আৰু ইয়াত এটা ডাঙৰ স্পীড ব্ৰেকাৰ আছে আৰু আমি এতিয়া এইটো ৰাস্তাতে যাম, এইটো চাইডে যাম আৰু গ'লে আমি আৰু এতিয়া আমি গৈ আছোঁ এটা মানে গাঁৱলীয়া ৰাস্তা, গাঁৱলীয়া যিটো ৰাস্তা মানে এটা সৰু ৰাস্তা, দুই চাইডে ঘৰ আছে, মানুহৰ ঘৰ বাৰী আছে। আৰু গৈ আছোঁ এইটো ৰাস্তা যাব লাগে, মই এইটো ৰাস্তা যাব লাগে, এইটো এতিয়া আমি কেঁচা ৰাস্তা দি গৈ আছোঁ। আৰু গৈ পেলাই পাম অলপ আগতে আছে, চাই থাকোঁ আপোনালোকে। আৰু আমি গৈ থাকোঁ আগফালে, কি হয় যাম অলপ পিছত। এতিয়া আমি পাই যাম টেঙাপানী, এয়া পাই গ'লোঁ। এতিয়া এইটো ৰাস্তাদি যাম, অলপ গ'লেই পাই যাম। এয়া পাহাৰৰ ওচৰতে আছোঁ, আমাৰ 2 কাষা চাহ বাগান, আমি আৰু বেছি দূৰ নাই, এয়া পাই যাম। ৰাস্তাটো ইমান ভাল নহয়, আৰু আমি আহিছোঁ এক্সেল লৈ, যিহেতু আমি এক্সেল লৈ আহিছোঁ, এক্সেলৰ কাৰণে এইটো ৰাস্তা একচুৱেলি নহয়। তথাপিও আমি যাম, আজি চাম এক্সেলৰ গাত কিমান শক্তি আছে আৰু আমাৰ গাত কিমান শক্তি আছে। গৈ আছোঁ এক্সেল লৈ চাহ বাগানৰ মাজেৰে, আৰু আপোনালোকে চাওক মানে এক্সেলৰ বহুত কষ্ট হৈ আছে, আৰু অলপ আছে, আমি অলপ পিছতে পাই যাম। চাই থাকক আপোনালোকে, আমি পাই গ'লোঁ, বেছি দূৰ নাই। আমি এতিয়া নামি আছোঁ একেবাৰে তলত, চাওক কি হয় পিছত দেখা যাব। এতিয়া আমি গাড়ী এটা ফচিলে, চাব পাৰে 4 চকা এটা ফচিলে। এতিয়া আমি গৈ আছোঁ এক্সেল লৈ, তো আমাৰ কপালত কি আছে নাজানো, আমি গৈ থাকোঁ, পিছত গম পাম কি হয় কি নহয়। যাব পাৰিম নে? যাব পাৰিম? এক্সেল নমাই দিব পাৰিম? এক্সেল নমাই দিছোঁ, Oh my God! এক্সেল নমাই দিছোঁ। তাত মানে 20 টকাটো লাগে আৰু পাৰ্কিং, বেলেগ একো নাই। বাইক পাৰ্কিংটো 20 টকা লাগে, আৰু 20 টকাটো দি পেলাই আমি আহিছোঁ। আমি ইয়াতে অলপ সময় চাম, আৰু যিমান পাৰোঁ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম, কেইটামান ফটো তুলিম। আৰু ইয়াত এটা সৰুকৈ দলং আছে, তাত যাম, ইয়াত আছে। আৰু ফাইনেলি আহি পেলাই আমি টেঙাপানী উপস্থিত হৈছোঁ। এতিয়া আমি এক কাম কৰিম, আমি এইফালে যাম, অলপ চাম। Oh my God! চ' আপোনালোকে চাওক, নামিলোঁ, এক্সেলখন ইয়াতে আছে। আৰু বহুত ভাল লাগিছে, যিহেতু মই পালচাৰ দি আহিলে যিমানখিনি ভাল লাগে, মোৰ এক্সেলত আৰু তাতকৈ বেছি ভাল লাগিছে আবাইথিয়া। আৰু ইয়াত যাম অলপ সময়, চাম, ইয়াত দলং আছে, দলংটো চাম, দলঙতকৈ কেইটামান ফটো তুলিম। আৰু তাত যাম, সেইটো চাইডত যিকণ ঠাইৰ পৰা মানে ওপৰৰ পৰা পানী পৰে, তাত যাম, চাম, আৰু আপোনালোকে চাই থাকক। গাইছ কি ক'ম, বহুত গৰম লাগিছে। আৰু ইয়াত আহি ৰখাৰ পিছত চুইটাৰটো খুলি দিছোঁ, আৰু ইয়াত চালোঁ, চাই পেলাই এতিয়া আমি তাত যাম। ইয়াত বাইকখন থৈ পেলাই আমি ওপৰ ফালে খোজকাঢ়ি যাম, আৰু খোজকাঢ়ি যাম একদম পাহাৰৰ ওপৰত যাম খোজকাঢ়ি। আৰু তাতে আছে একদম পানী, যিখন ঠাইৰ পৰা পৰে, ওপৰৰ পৰা পানী পৰে, আৰু তাত যাম। আৰু আপোনালোক এটা কথা, ইয়াত আহিছোঁ কিন্তু এটা কথা বেয়া লাগিছে, বেয়া লগাৰ কাৰণটো হৈছে মানে পাহাৰটো যে আছে, প্ৰকৃতি, চাওকচোন কি কৈছে, কেনেকৈ বিনষ্ট কৰিছে, পাহাৰ কাটি কাটি কি কৰিছে, অৱস্থা একদম বেয়া কৰিছে। চ' কি ক'ম আৰু, সেইটো নকওঁ, একচুৱেলি কৰিব নাপায়, সেইটো কৰিব নাপায়। পাহাৰ দখল কৰা, গছ গছনি কটা, এইবিলাক কৰিব নাপায়। চ' ভৱিষ্যতে তেনেকুৱা নকৰে। আৰু যাম, ওপৰ ফালে উঠিম, আৰু আপোনালোকে চাই থাকক, এনাৰ্জি আহিব গাত। সোনকালে আমি যাম ওপৰত গৈ পেলাই কেইটামান প্লেয়াৰ গৈছিল, একদম প্লেয়াৰ কেইটামান গৈছিল, আহি আছে, বেছি দূৰ নাই। আৰু সিসকল গৈছিল, সিসকল আহিলে, আৰু আমি যাম এতিয়া তাত যাম, বেছি দূৰ নাই, অলপ আছে। আৰু ভাইটিসকলক লগ পাইছোঁ, আৰু ভাইটিসকলে মোক সুধি আছে চেনেলৰ নামটো কি। মোৰ চেনেলৰ নামটো হৈছে বৰদৈচিলা টিম। সকলোৱে কি কৰিব, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, অ'কে।
ওকে লগ পাইছোঁ সিহঁতক বহুত ভাল লাগিছে তো ওকে দিয়া আহিছোঁ আমি thank you. থেংক ইউ পাহাৰ বগোৱা কামটো ইমান সহজ নহয় ইমান সহজ সাধ্য কাম নহয় আৰু যিজনে পাহাৰটো ভঙাব পাৰে আৰু সেইজনে গৈ পেলাই লাষ্টত একদম আচল বস্তুটো পায় মজাটো পায় কষ্ট কৰিলে তাৰ ফল পাবই যিমান দূৰ গৈ থাকে আৰু ইমান দূৰলৈ গৈ থাকে যিমান আমি পাহাৰ ওচৰলৈ যাওঁ আৰু পাহাৰ দূৰলৈ যায় দূৰৰ পৰা যিমানেই ধুনীয়া নেদেখি পাহাৰ কিন্তু ওচৰত আহিলে উখুৰা মুখুৰা হৈ থাকে আৰু ঠিক তেনেদৰে সমাজত কিছুমান ব্যক্তি আছে দূৰৰ পৰা বহুত ভাল দেখি আৰু ওচৰত গ'লে তেওঁলোকৰ আচল চৰিত্ৰটো মুখাটো আমি দেখা পাওঁ চ' আমি সকলো সময়ত সদায় সেইসকল মানুহৰ পৰা আঁতৰি থাকিব লাগে চ' যাম বহুত কষ্ট হৈছে আৰু বহুত কষ্টৰ পিছত এইখিনি আহি পালোঁ আমি এইখন ঠাইতে আহিছিলোঁ চাবলৈ আৰু চালোঁ কটীয়াতলি টেঙাপানী বুলি কয় আৰু ইয়াত চালোঁ আমি ইয়াৰ পৰা এতিয়া বিদায় ল'ম আমি ঘৰ যাম তো আপোনালোকে ভিডিঅ'টো চাব সম্পূৰ্ণ ভালকৈ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই আমি আপোনালোকক লগ পাম নেক্সট এটা ভিডিঅ'ত তো লাভ ইউ অল গাইজ